মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজিৰ ক্লাছত অনুসৰণী 1 ৰ ক 9 নম্বৰৰ পৰা আৰম্ভ হ'ব। তো 9 নম্বৰৰ প্ৰথম অংকবিলাক কি দিয়া আছে যে তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখা। যিবিলাকত ঘেৰ দিয়া আছে সেই অংকবোৰৰ স্থানমান লিখিব লাগে। যেনেকৈ এইটো অংকত 8ত ঘেৰছে দিয়া আছে, তো 8ৰ স্থানমান ওলাব লাগে। তো এইটো এনেকৈ লিখা যায় 8ৰ স্থানমান হল 8ৰ স্থানমান 8 আছে, ঠিক আছে, 8 লিখিলো। এতিয়া 8ৰ পিছফালে কেইটা অংক আছে? 1 2 দুটা অংক আছে নাই? 1 2 দুটা অংক আছে, গতিকে ইয়াত দুটা শূন্য বহাই দিলে হৈ গ'ল। এতিয়া 6ৰ স্থানমান ওলাই লম। 6ৰ স্থানমান হল 6 নম্বৰ। এইটো আহিল 6 নম্বৰ, এইটো 6 নম্বৰৰ 6ৰ স্থানমান 6 লিখিলো, ঠিক আছে। 6ৰ স্থানমান হল 6 লিখিলো। লিখাৰ পিছত 6ৰ আগত কেইটা অংক আছে? 6ৰ আগত কেইটা অংক আছে? এটা, গতিকে এটা শূন্য দিলে হ'ল। যিমানটা অংক থাকিব সেই অনুপাতে শূন্য বহিব। যেনেকে গ নম্বৰৰ 5ৰ স্থানমান ল'ব লাগে। 5ৰ স্থানমান হল, তো 5ৰ স্থানমান 5 লিখিলো। 5 লিখিলো, তো এককৰ স্থানত 5 স্থান লিখি 5ৰ স্থানমান 5 হ'ল। তো বাকীবিলাকো সেম, যেনে ক নম্বৰ গ নম্বৰ কৰি দিয়া হ'ল। বাকীবিলাকো সেম স্থানমান ওলাব লাগে। যিটো অংক ঘেৰছি দিয়া আছে সেইটো লিখি কৰি ইয়াৰ পিছফালে কেইটা অংক খালী আছে সেই অনুপাতে শূন্য বহালে স্থানমান দেখিব। তো তাৰপিছত আহিলে 10 নম্বৰৰ কিছুমান প্ৰশ্ন আছে, এইবিলাকৰ উত্তৰ কৰিব লাগে। আমাৰ খালী কাগজত উত্তৰ কৰিব লাগে। প্ৰথম হ'ল 10 নম্বৰৰ ক 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান বা কি? 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু 4টা অংকৰে আটাইতকৈ সৰু কি আছে? যেনেকৈ 1000 লিখিলো, ইয়াত কেইটা অংক আছে? 1 2 3 4, 4টা অংক আছে। ই আটাইতকৈ সৰু, ইয়াতকে সৰু নাই। যদি ইয়াত 1 এটা বহাই দিয়া যায়, কিন্তু 4টা অংকৰে হয়, 4টা অংকৰে হয়, কিন্তু একেবাৰে সৰু নহয়। যেহেতু ইয়াত 1 আছে, একেবাৰে সৰুটো হ'ল 1000। তো 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু নাম্বাৰটো হ'ল সংখ্যাটো হ'ল 1 দি 3টা শূন্য দি হ'ল, 3টা শূন্য বহালে হৈ গ'ল। এতিয়া 6 নম্বৰ 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান বা কি? এতিয়া 4টা অংকৰে সেম অংক 4টা থাকিব লাগিব, কিন্তু ডাঙৰ, এইটো আটাইতকৈ সৰু। কিন্তু এতিয়া ডাঙৰ বুলি ক'লে লিখা যায় 4 9 লিখিলে হ'ল 9999, সেইটো আটাইতকৈ ডাঙৰ। ইয়াৰ বাহিৰে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা নাই, এইটো আটাইতকৈ ডাঙৰ। গতিকে 9999। তাৰপিছত গ নম্বৰ 4টা ব্লেক অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? সৰু সংখ্যাটো কি? 4টা ব্লেক মানে এটা অংক একেবাৰে হ'ব নোৱাৰে, ব্লেক হ'ব লাগিব। 4টা ব্লেক অংকৰে লিখিব পৰা আটাইতকৈ সৰু 4টা ব্লেক অংকৰে লিখিব পৰা আটাইতকৈ সৰুটো হ'ল 1 লিখিলো। 1 যদি ইয়াত শূন্য বহাই দিয়া যায় কেইটা হ'ল? দুটা অংক হ'ল অলৰেডি। তাৰপিছত ইয়াত 2 দিলো, ইয়াতে 3 দিলো। 4টা ব্লেক অংকৰে লিখিব পৰা আটাইতকৈ সৰু নম্বৰ এইটোৱে হয়, ইয়াৰ বাহিৰে আৰু সৰু নাই। So 1023, এইটো হ'ল 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু নম্বৰ 1 0 2 3। তাৰপিছত আহিলে 4টা ব্লেক অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান? ডাঙৰ সংখ্যাটো কি বা কিমান? 4টা ব্লেক হ'ব লাগিব। এতিয়া ব্লেক হ'লে ডাঙৰ কি বুজাব? যেনেকৈ 9 তো আহি যাব, 9ৰ পিছফালে একে অংক নহয়, ব্লেক 8 8 6 লিখি দিওঁ 9 8 8 6। এইটো আছিলে 10 নম্বৰৰ 4টাৰ সলিউশন। তো এতিয়া লিখিম
নম্বৰ অনুশীলনী 1 খ একৰ খ কি দিয়া আছে সংখ্যাবোৰ বহলাই লিখা একৰ খ 1 সংখ্যাবোৰ বহলাই লিখা সংখ্যাবোৰ বহলাই লিখিব কৈছে যেনেকৈ ইয়াত দিয়া আছে 6 0 7 8 9 তাৰপিছত দিয়া আছে 1 5 6 0 4 তাৰপিছত দিয়া আছে 4 6 7 0 9 তো তিনিটা বুজিলে বাকিলে পাবাছে ফুল নম্বৰ বহলাই লিখিব কৈছে বিশ্লেষণ কৰিব কৈছে তো কেনেকৈ বিশ্লেষণ কৰিম প্ৰথম 6 দিয়া আছে 6 লিখিলো বস ঠিক আছে 6 ৰ পিছত কিমানটা অংক আছে 6 ৰ পিছত 1 2 3 4 চাৰিটা অংক আছে গতিকে চাৰিটা পূৰ্ণ বহলাই হৈ গ'ল 5 তাৰপিছত কি আছে শূন্য শূন্য লিখিলো এতিয়া শূন্যৰ পিছফালে কেইটা অংক আছে তিনিটা 1 2 3 তো তিনিটা পূৰ্ণ বহলাই হৈ গ'ল তাৰপিছত আছে 7 7 লিখিলো 7ৰ পিছফালে কেইটা অংক আছে দুটা দুটা পূৰ্ণ বহলাই হৈ গ'ল তাৰপিছত 8 8ৰ পিছফালে কেইটা অংক আছে এটা এটা পূৰ্ণ আৰু 9 এক অংক আছে এই 9 বহিব তো এইটো আছে 1 আছে 1ৰ পিছফালে কেইটা আছে 1 2 3 4 চাৰিটা পূৰ্ণ হ'ব প্লাস তাৰপিছত 1 হৈ গ'ল কি আছে 5 5ৰ পিছফালে কেইটা অংক আছে 1 2 3 3 1 2 3 তাৰপিছত 6 6ৰ পিছফালে কিমানটা অংক আছে 1 2 তো দিলো শূন্য তাৰপিছত শূন্য শূন্যৰ পিছফালে কিমানটা অংক আছে এটা এটা শূন্য তাৰপিছত 4 এইটো মানে 4 আছে এই 4 আছে এইটো আছে তো এই কিমান আছে 6 4 1 2 3 4 বাকিবিলাক আছে বাকিবিলাক সেম এইটো আছিল সংখ্যাবোৰ বহলাই লিখা তাৰপিছত আছে সংখ্যাটো চুটি কৰি লিখা 2 নম্বৰ সংখ্যাটো চুটি কৰি লিখা যেনেকৈ প্ৰথমটো দিয়া আছে 8 এটা বুঝলে বাবা তো স্টুডি করে লিখব যেগুলা বহলাই দিয়া আছে আমার স্টুডি করে লিখব লাগে তো স্টুডি করে লিখলে একক রেশন ইপার উপর আইব একক রেশন কি আছে 7 আছে 7 লিখব ঠিক আছে তার পিছত দহক রেশন কি আছে একক রেশন 7 7 ঠিক আছে দহক রেশন একক দহক দহক রেশন দেখা যাচ্ছে 8 এ হয় তো ইয়াতে 8 লিখব এই যে দহক হই গেল যে শতক রেশন কোন আছে শতক রেশন আছে 3 তো 3 লিখা যায় শতক রেশন হই যাওয়ার পিছত হাজাৰৰ ঘৰত কোন আছে একক দহ শতক একক দহ শতক হাজাৰ হাজাৰ ঘৰত আছে 1 বহিলে এতিয়া অযুতৰ ঘৰত কি আছে হাজাৰ একক দহ শতক হাজাৰ অযুতৰ ঘৰত কি আছে 8 আছে তো এইটো হল আমাৰ স্টুডি লিখা সলিউশন এইটো আছে এককৰ কি আছে 4 ঠিক আছে লিখিলো দহৰ কি আছে 3 লিখিলো শতকৰ কি আছে 5 ঠিক আছে 5 লিখিলো এতিয়া হাজাৰ ঘৰত কি আছে একক দহ শতক হাজাৰ ঘৰত কি আছে 0 শূন্য আৰু অযুতৰ ঘৰত কি আছে 4 এইটো 49534 তো এইটো আছে এককৰ ঘৰত কি আছে 1 দহৰ ঘৰত একক দহক 0 শতকৰ ঘৰত একক দহ শতক 8 তাৰপিছত হাজাৰ ঘৰত একক দহ শতক হাজাৰ শূন্য
উদ্ভিদ ঘৰ কিমান আছে 6 এই হ'ল তো আজি এইখিনিয়ে বাকীখিনি ক্লাছত দেখুৱাই দিয়া হ'ব ধন্যবাদ মাজতে